हेलो एवरीवन मोर चेनेলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যাব লৈছোঁ বৰপেটা মামাহঁতৰ ঘৰলৈ আৰু এই দুদিনমানৰ ভিডিঅ' মামাহঁতৰ ঘৰৰ পৰাই পাব আৰু ভিডিঅ'টো চাই যাওক শেষলৈকে আৰু এয়া আমাৰ বেগ মানছি নাথালিবা ক'ত নিছা আৰু এয়া ট্ৰেইন আহি গ'ল বৰপেটা ষ্টেচন আহি পাই গ'লোহি মানছি হাই কৈ দিয়া ট্ৰেইন ৰখি আছে ট্ৰেইন যোৱাই নাই একেবাৰে গৈ আৰু মামাহঁতৰ ঘৰতহে লগ পাম আপোনালোকক কি নাচিছানো হা হা ই ক'ব নোৱাৰা হৈ গৈছে কেইটা এফালে চোৱা কি হলি ক'ত গৈছানো তুমি পাপাক একদম ক'ব নোৱাৰা কৰি দিয়া টিক টিক হেৰে ভাগি থাকিব চাবা আকৌ চাওঁ ফেলে দি আমি পিলপিলিত উঠি ল'লোঁ মামাহঁতৰ ঘৰত যাবৰ কাৰণে আৰু হেৰি মিঠাই ল'লোঁ মিঠাই লওঁতে আইচক্ৰীমো লৈ ল'লোঁ আমি আইচক্ৰীম খাই লৈছোঁ যিহেতুকে অলপ গৰমো পৰিছে মানে কালি মানে বহুত বেছিয়ে গৰম আছিলে মানে আইচক্ৰীম লৈ ল'লোঁ আইচক্ৰীম খাইছোঁ আৰু এয়া আইনকে ৰাস্তাৰ কাষত ইমান ধুনীয়াকৈ সোণালী ধান কাটিছে মানে দেখি ধুনীয়া পৰিৱেশটো ইমানেই ধুনীয়া লাগিলে মই বোলো ইয়াৰো এটা ভিডিঅ' কৰি থওঁ চাওকচোন পথাৰখিনি একদম সোণালী হৈ পৰিছে অথনি আহি পাই ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ প্ৰসাদ আৰু এজনী চিষ্টাৰ দেখাই দিছোঁ অকণমান সেইফালে পলাইছে কেলে আৰু এতিয়া আমি সত্যনাৰায়ণ পূজাৰ প্ৰসাদ খাম আজি দিনতে মানে প্ৰসাদৰ সপোন দেখিছিলোঁ সঁচাকৈও প্ৰসাদ খাবলৈ পাই গ'লোঁ আৰু এয়া প্ৰসাদ আৰু জেঠাইক দেখাইছোঁ জেঠাই সেয়া বাচন দি আছে আৰু অলপ দেৰি পাছত মেলাৰ ভিডিঅ' দেখাম ন চাই যাওক ভিডিঅ'টো শেষলৈকে একো নাই এনেও মামী আমাৰ ধুনীয়াই ঘোলটো দেখাই দিওঁ এয়া ঘোল প্ৰসাদ টিকু খাবানে নোখোৱা কিয় তো আমি খাই লওঁ ঘোলটো আৰু এতিয়া আমি মেলা চাবলৈ যাওঁ মই চিজ আৰু বা নমু চাবলৈ যাম তাত নমু আছে আৰু আপোনালোককো দেখাম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সেয়া মানে মেলা দেখিছে নাই মেলা আমাৰ ঘৰৰ পৰা দেখিয়াই থাকে এইজনী চিষ্টাৰ পূৰা ৰেডি আৰু গৈ তাত দেখাই আছোঁ চাই যাওক মামী কি লৈছে ফ্ৰক জোতা লৈ ল'লোঁ আপোনালোকক ঘৰত দেখামগৈ বেছি দাম নহয় দেই 150কেহে
মেলাত একো চাহ তাহ নাখালোঁ আহি ঘৰতে চাহ খাবলৈ লৈছোঁ জেলেপি খাওঁ ন পূজাৰ বতৰ আৰু মেলা চাবলৈ গৈ অনা মানে একো বিশেষ অনা নহ'ল দুটা ফ্ৰক আনিছোঁ একেবাৰে কম দামী আপোনালোককো দেখাই দিওঁ পিন্ধি মেলি চালোঁ দেই চোৱাৰ পাছতহে আপোনালোকক দেখাইছোঁ এটা এইটো পিংক কালাৰ পিন্ধোতে লিপষ্টিক লাগিলে অলপমান এইটো 150কৈ লৈছে বেছি নহয় বাৰু দুটা লৈছোঁ এনেকুৱা আৰু এটা এইটো বিশেষ বস্তু ল'ব নোৱাৰি দেই বহুত দাম মানে কাইলৈ শেষ হ'ব কাইলৈ কিবা কিবি লোৱা হ'ব আৰু এইটো 150 টকাত তেনেকুৱা লৈছে ফ্ৰককেইটা জনাব দেই আৰু একোৱে নল'লোঁ ছোৱালীলৈ এটা মোবাইল এইটোৱে আৰু ইমানেই আজি মেলাৰ বজাৰ আৰু অলপ দেৰি পাছতে ভিডিঅ'টো এণ্ড কৰিম মানে একেবাৰে শেষত ৰাতি যিহেতুকে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই যাওক শেষলৈকে আৰু এয়া ৰাতিৰ ভাত সাজ খাই লওঁ এয়া মামীহঁতে ৰুটি বনাই আছে আৰু অমিছা হাই কৈ দিয়া আৰু আমি ভাতটো খাই লওঁ আৰু মাছ ভাত পাপৰ চালাড চাটনি চব আৰু কিবা কিবি ন খাই লওঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আজিহে যদি সৰু সুৰা ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই খুব পিটিমটো বাই বাই কৰি দে বাই বাই উঠছেনে নাই উঠা নাজানো